কেবা শতাধিক শিক্ষকৰ প্ৰতিবাদত উত্তাল মহাবিদ্যালয় চৌহদ চলি থকা শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষাত শিক্ষকক পৰীক্ষা নিৰীক্ষকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে পৰীক্ষাৰ্থীসকলে পৰীক্ষা নিৰীক্ষকগৰাকীয়ে পৰীক্ষা কেন্দ্ৰটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত ক্ষোভিত হৈ পৰিছে এইসকল পৰীক্ষাৰ্থী দুজন মানে বহি এখানে উঠাই আহি আছে আৰু এখেতসকলে চাই আছে গতিকে তেওঁ গয়ে মানে টেবুলত চাপৰাই বহি যাওক প্ৰতিবাদটো এইটোৱে যে পৰীক্ষা আমাৰ আজি সপ্তম দিনৰ পৰীক্ষা এই সপ্তম দিনৰ পৰীক্ষাৰ যিটো অন্ত যেতিয়া বহি কালেক্ট কৰিছিল এজন মানে ৰাজীৱ নামৰ ইভিলেটৰ এজনে তাৰপিছত তেওঁ বহি কালেক্ট কৰা যিটো নেকি তেওঁৰ পদ্ধতি এই পদ্ধতিত আমি আৰম্ভণিৰ পৰাই মানে কি যেতিয়াৰ পৰা বহি কালেক্ট কৰি আছিল তেতিয়াৰ পৰা আমি সন্তুষ্ট নহয় জাগাত বহি থাকোঁতে বহিটো সুন্দৰভাৱে কালেক্ট কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে চাপৰে টেবুলত ডেস্কত চাপৰে যেতিয়া কালেক্ট কৰিছিল তেতিয়া আমি যিবিলাকে বহি আগতে দি ওলাই আহিছিল সেইবিলাকে কিছুমানে কৈছে যে আমি এনেকুৱা বিহাপ আমি বিচৰা নাছিলোঁ চব ক্ষেত্ৰত বিশেষকৈ মই এবাৰ পাইছোঁ মোৰ আগৰ এজনে কিবা পিছফালে খাবাৰ পিনে এনেকৈ চাই আছিল নেকি এনেকৈ চপৰে দিছে ডেস্কত য'ত হলদৰে গোটাবিলাকে হয়তো চক খাই দিছোঁ আমি যে এনেকুৱা নেকি যে টৰ্চাৰ যে দাদাগিৰি সূচক এনেকুৱা যে গাৰ্ড তেখেতে পালন কৰিছে আমি আটাইয়ে আমি শিক্ষক সমাজে আমি আটাই লজ্জিত হৈছোঁ এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী কেইগৰাকী মানে দুগৰাকী শিক্ষকক শাৰীৰিকভাৱে অপদস্থ কৰাত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ পাছতে এইসকল শিক্ষকে কেইবা ঘণ্টাও ধৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মহাবিদ্যালয় চৌহদত আজি পূব কামৰূপ কলেজৰ DLEdৰ সপ্তম দিনা পৰীক্ষা চলি আছিল পৰীক্ষা হলৰ পৰা মই ওলাই আহিছোঁ ওলাই আহি দেখিলোঁ যে আমাৰ লগৰে এজন শিক্ষকক তাৰমানে দুজন শিক্ষক মই এজনক স্পষ্টভাৱে দেখিছোঁ তেখেতক এনেকৈ ধৰি পেলাই লৈ আহিছে ইজনক সিজনে পিছফালে টানা টানি কৰিছে তেতিয়া মই অনুভৱ কৰিছোঁ কি হৈছে ইমান বেয়া ধৰণে টানিছে জানো গৰু ছাগলীয়ে অত্যাচাৰ কৰিলে যেনেকৈ মানুহক খং উঠিলে টানি আনে তেনেকুৱা অত্যাচাৰ কৰিছে গতিকে মই ভাবোঁ শিক্ষকসকল যিহেতু দেশৰ ভৱিষ্যত গঢ়োতা গতিকে তেওঁলোকৰ ওপৰত তেওঁলোকৰ যেতিয়া দুজন বা এজন শিক্ষক বা চকীদাৰৰ ওচৰতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় তেনে এজন শিক্ষকে কি মানসিকতাৰে দেশ গঢ়িবলৈ আগবাঢ়ি যাব